এভৰিৱান কি খবৰ সকলোৰে আজি যাবলৈ ওলাইছোঁ মামাৰ ঘৰ আৰু এয়া মুখত পুৰা তামোল ভৰাই লৈছোঁ দেখিছে এয়া ৰঙা হৈ গৈছে পুৰা আৰু এয়া তাইও পুৰা ৰেডি আৰু তাই তামোল খাবলৈ বিচাৰি আছে মোৰ পৰা আৰু এয়া মাও পুৰা তলা চলা মাৰি ৰেডি হৈ গৈছে আৰু এয়া আমি যাবলৈ ওলাইছোঁ এয়া গেটত তলা মাৰিব লাগিব নহ'লে গৰুৱে চব ফুল খাই চেচ কৰি পেলায় বিয়া বুলি যে আইতা আহিছিলে সেয়েহে আইতাক এতিয়া থ'বলৈ যাওঁ মামাৰ ঘৰলৈ হেলেমত আৰু এয়া তাই মাৰ কোচত বহি লৈছে পাপাই চলাইছে আৰু আজিকালি যে ৰাস্তা ইমান ধুনীয়া হ'ল কেতিয়ানো গৈ পালোঁগৈ হেলেম গমেই নাপালোঁ আগৰ ৰাস্তা কি আৰু এতিয়াৰ ৰাস্তা কি মামাহঁতৰ ঘৰৰ ওচৰৰে লগৰ এজনে মোক এটা হাঁহ খোৱাৰ কথা আছিলে তাৰ নামটো কাৰ্তিক আৰু সি মোক দি থৈ গ'ল আৰু এতিয়া মামাই ধুনীয়াকৈ কাটি কুটি ৰেডি কৰি দিব হাঁহটো পাৰখিনি দেখি তাই যে কি ফূৰ্তি পাইছে আৰু এয়া মামাই পুৰা গুচাই মেলি ৰেডি কৰি আছে হাঁহটো আৰু এইফালে মামীয়ে বনাইছে পাৰ আৰু মাছৰ তৰকাৰী ইফালে সৰু সৰু মাছ ফ্ৰাই এয়া মাংস বনাবলৈ আছে আৰু এয়া পুৰা ৰেডি কৰি থৈ দিছে এয়া মাটি দালি এয়া শাকৰ ভাজি কিমান খাম আৰু যিহেতু মামীয়ে ইমান বনাইছে সেইকাৰণে হাঁহৰ মাংস বনাবলৈ নিদিলোঁ আৰু হাঁহৰ মাংসখিনি ঘৰলৈ লৈ যোৱা হ'ব ছাগলী হাঁহ পাৰ একেলগে যে একদম খাব নোৱাৰি আৰু এইফালে দেখিছে মামাই কোমোৰা এটাও পাৰি দিলে এতিয়া বেক টু হোম যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব থেংক ইউ